মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক পিচিব খুজি। আৰু গীতটো কি? মানুহে মানুহক কিনিব খুজি আৰু মানুহে মানুহক পিচিব খুজি। আৰু গীতটো কুটি বিচাম ৰহ, ঘৰতে কিবা ব্যৱস্থা কৰাম। ঘৰতে কিনিব নেকি? ঐ লাথুৰা, কি গান কবা শুনা পালো? কি তো গান কবা শুনা পালো? মানে চিচাপাহে শুনা পালো মই। এই দাদি, কুহুৰি কুহুৰি তোলা লগাও, কুহুৰি তোলা। দাদি, মই একটা গান কলং না। মানুহে মানুহক কিনিব খোজে, মানুহে মানুহক বেচিব খোজে। কি বেচিব খোজে না কিনিম না বেচাম? কি কৰিম? ঘৰখানিক থওঁ আৰু খানিক বেচাম। মানুহে মানুহক গিলাক। দাদিৰ যি আৰু কথা গিলা, মানুহে মানুহ কিনিব নোৱাৰে নাকি? মানুহে মানুহ কিনিব পাৰেতো, কিন্তু আহে বেচা কিনা নহয়। দোকান বাজাৰ নাই পাইছ, কিনা বেচা খানিক থওঁ খানিক বেচাও নহয়। মানুহে যেনেদৰে হিংসা কৰে, যি হিংসা মিংসা কৰে, ইগোটে বুজিছে কি ভূপেন হাজৰিকাই। বুজিলা দাদি? মানুহে মানুহ কিনিব খোজে হয়, মানুহে মানুহ কিনিব খোজে, কিন্তু টকা পইচাহে দিয়া কিনিব খোজে, কিন্তু বিক্ৰী কৰা নহয়। দোকানত বিক্ৰী কৰা বস্তু নহয়, খানিক থম খানিক নহয়। হয় ৰে টাঙল, কি কম নাজানংক গান কবা। খালি গান কবা মন যায়, কিবা নাতে কিবাহে কওঁ। কি কম আৰু? এইগিলাতো লেঠা হয়, এইগিলাতো লেঠা লাগে তোক। গান কবা নাপাৰিছ কিয় কৈছ? খালি চাইজ মতে গৰু শুনা গৰিয়া, মানে কি গৰু চাই গত্যা ভাড়া ভাড়া শুনা পাওঁ। ৰতৰ গান খানিক লাথুৰা হৰত, লাথুৰা কি কৰি আছে? পাছত আইতিহে কিনা বেচা লগাইছে ঘৰত। টাঙল, তই আহিছ ভালে হৈছে, নহ'লে এলাই মই কিবা নাতে কিবা একটা বস্তু বিক্ৰী কৰিলোঁ না। এলাই যে টাঙল নাহিল না, এলাই মই যত টকা বেচি দিলোঁ শুনা। কি হলো না গতি? দেখছ মই কেনেকা সহায় কৰিলোঁ তোক? এই সহায় মই অলপ পাহৰিবি নেকি তই? ইছ বাছা, কি সহায় কৰিছে ঐ? গান গ খাইনে ভুল পাইল নে নাপাইল? ডাঙৰ সহায় কৰিব নাপাইছে চেপ্টাৰ বেটা। কিবা কিনি কথা ক'লে বাপেৰে নাম, সেই বাপেৰে নাম। খাই কাষততো ভুল নাপাব, সেই বাপকে ভুল পাব, বাপেৰে নাম ওলাব। মই চিপ্তাৰ বেটা, তইতো উৎসৰ বেটা। হয়তো মই উৎসৰ বেটা, ওই চেপ্টাৰ বেটা, ওই তিলাৰ বেটা, মই নামাৰ বেটা। আমি একেলগ একদিনত লগ লাগবই লাগিব, বন্ধু বান্ধৱী হ'লেও। এনেকা কৰি ক'বা নাপায় কিন্তু। ঠিক কৈছা, এনেকা কৰি কোনোদিনে নকবি মানুহক। গৰীব হওক ধনী হওক, গৰীব বুলিয়া গৰীব বুলি নাভাবিবা, সাধাৰণ মানুহ বুলিয়া সাধাৰণ বুলি নাভাবিবা। যিকোনো মানুহ সাধাৰণ বুলি ভাবিলে তাই এদিনে ভগৱান হৈ তাই সফল হ'বলৈ সক্ষম হয়। বুজিলা? হয় বন্ধুসকল, তই মোৰ বন্ধুসকল। আৰু বন্ধুসকল আছে মোৰ, বহুত বন্ধু আছে, কিন্তু তোমাৰ শুনা বন্ধু নাপালোঁ মই। কাৰণ তুমি যি বুজনি দিছা মোক বন্ধু হিচাপে, সেইটো বহুত ভাল লাগিল আৰু বহুত শিকালোঁ তই। কাৰণ মই প্ৰথমে পৰা বহুত ভুল মানুহ, কিনিব খোজোঁ বেচাব খোজোঁ, বাপেৰ নাম ধৰোঁ, মোৰ ভুল এইবিলাক। আৰু কোনো দিনে নকওঁ তোমাক। চব কথা বাদ দিয়া, লাথুৰা চা দোকানতে যাওঁ খানিক কিবা কিনি খাই আহি মানে বহোঁ। ফ্ৰী ফায়াৰত খানিক ডায়মণ্ড লওঁ। চ ঠিকেই কৈছ, চ আই ঐ টাঙল, আই ফটাফট যাওঁ। মোৰ কিন্তু পইচা নাই ৰে লাথুৰা। ঐ টাঙল, আজি মোৰ আছে কালি তোৰ নাই, তোৰ কালি হ'ব মোৰ কালি নাই। মিলা প্ৰীতিৰে চলিব লাগে, কাৰণ আমি বন্ধু বান্ধৱী সকলোৱে মিলি থাকিব লাগে, তেতিয়াহে আমাৰ অসমখন উন্নতিৰ পিনে যাব। আৰু আমি ফ্ৰী ফায়াৰ খেলাব লাগে, কাৰণ আমাৰ
গাৰ্লফ্ৰেণ্ড নাই তাৰ কাৰণে খেলাব লাগে আমি দোকানে যা গাৰ্লফ্ৰেণ্ডকে আমাৰ ফ্ৰী ফায়াৰতে গাৰ্লফ্ৰেণ্ড ঠিক কৈছা চলো জলদি চলো লেটস ইনষ্টেলিজেন্ট গো ইংলিছ ক'ব নাজানিছ ইংলিছ কৈছ ফটাফট আৰু এটা ডাঙৰ কথা কিন্তু এইটো অসম হয় অসমীয়া ভাষা ক'বলৈ লাগিব জানিছ এতিয়া কোনো ইংলিছ নাই কোনো হিন্দী নাই কোনো নেপালী নাই কিছুই নাই ইয়াত ভাষা অসম হৈ অসমতে কাম কৰিব লাগিব অসম হৈ অসমতে নাগৰিক হ'ব লাগিব অসম হৈ অসমতে যোগদান দিব লাগিব আৰু অসমতে আমাৰ যিবিলাক ৰাজনৈতিক কাম চলি আছে ৰাজনীতিৰ লগত জড়িত থাকিব লাগিব ভিডিঅ'টো টোটেল চাবি বন্ধু বান্ধৱীসকল